আপুনি দিনটোত কিমান এনাৰ্জেটিক হৈ থাকিব আপোনাৰ কোলেষ্ট্ৰল কম হ'বনে বাঢ়িব আপোনাৰ পেট কমিব নে বাঢ়িব কামত আপোনাৰ কনসেন্ট্ৰেশন বাঢ়িব নে কমিব আপোনাৰ ব্লাড সুগাৰ কন্ট্ৰলত থাকিব নে বাঢ়িব এই গুটেইবোৰ ডিপেন্ড কৰিব ৰাতিপুৱা আপুনি কি নাস্তা কৰিছে তাৰ ওপৰত সো ইয়াত ক'ব বিচাৰিছো ব্ৰেকফাষ্টৰ ইম্পৰ্টেন্ট বহুত বেছি আমাৰ গুটেই দিনটোৰ কাৰণে ৰাতিপুৱা যেতিয়া আমি শুই উঠো আমাক শক্তিৰ দৰকাৰ হয় আৰু সেই সময়ত শৰীৰে নিউট্ৰিয়েন্টস ভালদৰে এবজৰ্ব কৰিব পাৰে সো আজি এনেকুৱা এটা ব্ৰেকফাষ্ট অপচন শেয়াৰ কৰিম আপোনাৰ গুটেই দিনটো আপুনি এনাৰ্জেটিক ফিল কৰিব জেনেৰেলি আমি যিবোৰ ব্ৰেকফাষ্ট কৰো সেই ব্ৰেকফাষ্টতকৈ এয়া বহুত বেছি হেলদি এই আহাৰত ইমান বেছি উপকাৰিতা আছে যে গণি শেষ কৰিব নোৱাৰি ইয়াত আজি কম স্প্ৰাউটৰ কথা গজালি ওলোৱা মুগ জেনেৰেলি গজালি ওলোৱা মুগ আমি সকলোৱে খাওঁ কিন্তু ইয়াৰ সময়ত কোনটো সময়ত আমি খাওঁ হেতু বহুত ডাঙৰ কথা আছে এটো এটা সুপাৰ ফুড এই আহাৰ আমি সকলোৱে ভাবো বৰ ইন্টাৰেষ্টিং নহয় খাবলৈ ইয়াত আৰু আমি জানিম দুটা ইন্টাৰেষ্টিং ৰেচিপিৰ বিষয়ে গজালি ওলোৱা মুগেৰে আপুনি বনাই ল'ব পাৰে আৰু হেলদি হোৱাৰ লগতে আপুনি খাবলৈও খুব ইন্টাৰেষ্ট পাব